R5 আৰম্ভ কৰাৰ আগতে তোমালোকক ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে জানিব লাগিব। তোমালোকে এইবিলাক ক্লাছ 9তো পাই আহিছা, তথাপি মই তোমালোকক অলপ মনত পেলাই দিছোঁ, ঠিক আছে? ইয়াতে সৰ্বসমতাৰ কেইটামান তোমালোকে বিধি পাইছিলা। প্ৰথমটো আছিল SAS অৰ্থাৎ বাহু কোণ বাহু। ছেকেণ্ডটো আছিল ASA অৰ্থাৎ কোণ বাহু কোণ। তৃতীয়টো আছিল AAS। এইটো তোমালোকৰ কিতাপত দিয়া নাই, তথাপি এইটো তোমালোকৰ প্ৰয়োজন আছে, ঠিক আছে? 4 নম্বৰটো দিয়া আছিল ট্ৰিপুল এছ মানে বাহু বাহু বাহু। তাৰপিছত 5 নম্বৰটো আছিল RHS। এইটো আছিল তোমালোকৰ সমকোণ অতিভুজ বাহু। মই তোমালোকক এটা এটাকে বুজাই দিছোঁ। তোমালোকে প্ৰথমতে SAS বিধিটো চোৱা। মই ইয়াতে দুটা ত্ৰিভুজ লৈছোঁ, এটা হৈছে ABC আৰু এটা হৈছে PQR, ঠিক আছে? ধৰি লোৱা হৈছে তোমালোকৰ যদি AB মানে এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, ধৰা এইটো তোমালোকৰ 10 সেন্টিমিটাৰ, তোমালোকৰ এইটো আছে 10 সেন্টিমিটাৰ, ঠিক আছে? আৰু এই কোণটো ইয়াতে যিটো কোণ আছে, ধৰা এইটো 60 ডিগ্ৰী আৰু তোমালোকৰ এইটোও যদি 60 ডিগ্ৰী হয়, ঠিক একেদৰে এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, এইটো 8 সেন্টিমিটাৰ, এইটো তোমালোকৰ 8 সেন্টিমিটাৰ। মানে এই দুটা ত্ৰিভুজৰ তোমালোকৰ এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, তাৰপিছত এইটো কোণ আৰু এইটো কোণ যদি সমান হয়, আৰু এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, মানে দুটা বাহু আৰু এটা কোণ যদি দুটা ত্ৰিভুজৰ সমান হয়, তেতিয়া ক'ব পাৰিবা কি SAS বিধিমতে এই ত্ৰিভুজ দুটা তোমালোকৰ কি হ'ব? সৰ্বসম হ'ব। তাৰপিছত তোমালোকৰ ছেকেণ্ডটো আছে ASA। ধৰা এইটো কোণ আৰু এইটো কোণ সমান, তাৰপিছত তোমালোকৰ কি আছে? সাইড। ধৰা এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, তাৰপিছত এইটো কোণ আৰু এইটো কোণ যদি তোমালোকৰ সমান হয়, মানে ইয়াতে দুটা কোণ আৰু এটা বাহু যদি সমান হয় দুটা ত্ৰিভুজৰ, তোমালোকে তেতিয়া ক'ব পাৰিবা কি ত্ৰিভুজ দুটা ASA বিধিমতে ত্ৰিভুজ দুটা কি হ'ব? সৰ্বসম হ'ব। একেবাৰে ইজি, 9ত পাই আহিছা। তোমালোকৰ 3 নম্বৰটো আছে AAS। তোমালোকৰ এইটো কোণ আৰু এইটো কোণ সমান, তাৰপিছত এইটো কোণ আৰু এইটো কোণ সমান, তাৰপিছত তোমালোকৰ কি লাগে? S লাগে। ধৰা এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, ত্ৰিভুজ দুটা AAS বিধিমতে কি হ'ব? সৰ্বসম হ'ব। তাৰপিছত 4 নম্বৰটো চোৱা, SSS মানে তিনিটা বাহু যদি সমান হয়, ধৰা এইটো বাহু সমান, এইটো বাহু আৰু এইটো বাহু সমান, এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, ত্ৰিভুজ দুটা কি হ'ব? ট্ৰিপুল এছ বিধিমতে কি হ'ব? সৰ্বসম হ'ব। তোমালোকৰ 5 নম্বৰটো আছিল RHS। R4 তোমালোকৰ এইটো সমকোণ বুজাইছে। ইয়াতে সমকোণ কোনটো আছে? ইয়াতে আছে B আৰু এইটো আছে তোমালোকৰ Q। মানে এইটো 90 ডিগ্ৰী হ'ব লাগিব, এইটো 90 ডিগ্ৰী হ'ব লাগিব। এইখিনি বুজি পাইছা? H কোনটো? H মানে অতিভুজ বা কৰ্ণ। তোমালোকৰ 90 ডিগ্ৰীৰ বিপৰীতে যিটো তোমালোকৰ বাহু থাকে, সেইটো হৈছে তোমালোকৰ কি? অতিভুজ বা কৰ্ণ। মানে তোমালোকৰ AC আৰু PR সমান হ'ব লাগিব। আৰু তোমালোকৰ কি কৈছে? S যিকোনো এটা বাহু সমান হ'ব পাৰে। তোমালোকৰ এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, তোমালোকৰ কি হৈ যাব? এই ত্ৰিভুজ দুটা RHS বিধিমতে কি হ'ব? সৰ্বসম হ'ব। এই পাঁচটাই তোমালোকৰ বিধি আছিল। এতিয়া তোমালোকৰ এক্সাৰসাইজত কি দিয়া আছে চোৱা। তোমালোকৰ R5ৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে 1 নম্বৰত কৈছে সিহঁতৰ কালি সমান। ইয়াতে কতবা কালিৰ কথা উল্লেখ আছে নেকি? নাই, গতিকে A নম্বৰটো নহ'ব। B নম্বৰত কৈছে সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ হ'ব পাৰে। ইয়াতে আকাৰ আকৃতিৰ কথা একো উল্লেখ নাই, B নম্বৰটো নহ'ব। C নম্বৰটো চোৱা, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। ইয়াতে অনুৰূপ বাহু আৰু অনুৰূপ কোণৰ কথা উল্লেখ আছিল, গতিকে তোমালোকৰ C অপশ্যনটো কাৰেক্ট হৈ যাব। বুজি পাইছা? 2 নম্বৰত কৈছে তলত দিয়া কোণটো সৰ্বসমতাৰ নিয়ম মতে মান্য হ'ব। ইয়াতে 4টা অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে AAA, ক'তবা আছে নেকি? ট্ৰিপুল A নাই, এইটো নহ'ব। ছেকেণ্ডটো দিছে SSS আছে? নাই, এইটো নহ'ব। C নম্বৰত কৈছে SAS আছে নে নাই? গতিকে তোমাৰ লগত C নম্বৰ অপশ্যন কাৰেক্ট হৈ যাব, 2 নম্বৰটো। 3 নম্বৰত কৈছে যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ কথা কৈছে আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়,
তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসমূহ হোৱা চৰ্তটো হ'ব। মানে ইয়াতে তোমালোকক কি কৈছে, দুটা বাহুৰ কথা কৈছে আৰু এটা ত্ৰিভুজ মই জাষ্ট বুজাবলৈ অংকন কৰিছোঁ। ABC এইটো মই নাম দিছোঁ PQR। দুটা বাহুৰ কথা কৈছে, সে এইটো বাহু আৰু এইটো বাহু সমান, এইটো বাহু আৰু এইটো বাহু সমান, আৰু কৈছে সিহঁতৰ মধ্যৱৰ্তী কোণ, মানে এইটো যদি মধ্যৱৰ্তী কোণ হয়, তোমালোকৰ কোনটো বিধিমতে এইটো তোমালোকৰ সৰ্বসম হ'ব। ইয়াতে চোৱা S, এইটো হৈছে তোমালোকৰ A আৰু এইটো হৈছে S, S বিধিমতে তোমালোকৰ এইটো কি হ'ব, সৰ্বসম হ'ব। তোমালোকৰ কোনটো অপশ্যন হ'ব এইটো? তোমালোকৰ এইটো বি অপশ্যন কাৰেক্ট হৈ যাব, 3 নম্বৰটো। 4 নম্বৰত কৈছে দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হ'লে কোনটো সৰ্বসমতা ব্যৱহাৰ হ'ব। তোমালোকৰ 4 নম্বৰত কৈছে চোৱা, AB এইটো তোমালোকৰ PQR, এইটো নাম দিছোঁ ABC। ঠিক আছে, অংকন কৰিব নালাগে, জাষ্ট বুজিবলৈ। কি কৈছে 4 নম্বৰত, দুটা কোণ সে তোমালোকৰ এইটো কোণ আৰু এইটো কোণ সমান, এইটো কোণ আৰু এইটো কোণ সমান, মই ধৰি লৈছোঁ। ঠিক আছে, এই দুটা কোণ সমান আৰু মধ্যৱৰ্তী বাহু, ইয়াৰ যিটো মাজৰ বাহু আছে, এই বাহুটোৰ কথা কৈছে, এই বাহুটো যদি সমান হয়, সিহঁতৰ মধ্যৱৰ্তী বাহু চোৱা, এইটো বাহু আৰু এইটো বাহু যদি সমান হয়, তোমালোকৰ কি বিধিমতে সৰ্বসম হ'ব। এইটো তোমালোকৰ S, এইটো তোমালোকৰ এইটো তোমালোকৰ কি হৈ যাব A, এইটো হৈ যাব S, এইটো হৈ যাব A। কোনটো বিধিমতে হ'ব? A, S, A। কোনটো অপশ্যন আছে? বি অপশ্যন শুদ্ধ হ'ব তোমালোকৰ। 5 নম্বৰত কৈছে দুটা সমকোণী ত্ৰিভুজ RHS চৰ্তৰ দ্বাৰা সৰ্বাংগসমূহ হ'লে সিহঁতৰ সমান জোখৰ। এ কৈছে অতিভুজ আৰু সূক্ষ্মকোণ থাকিব, এ নম্বৰ ইনকাৰেক্ট, শুদ্ধ নহয়। বি কৈছে দুটা সূক্ষ্মকোণ থাকিব, নহয়। চিত কৈছে অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব, তোমালোকৰ চি কাৰেক্ট হৈ যাব 5 নম্বৰ। 6 নম্বৰত কৈছে AAS মানে AAS সৰ্বসমতাৰ চৰ্তই বুজায়, কি বুজায়? দুটা কোণ আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয়, তোমালোকৰ এই অপশ্যনে কাৰেক্ট হৈ যাব 6। তোমালোকৰ 7ত কৈছে যদি কোণ A = D, B = E আৰু AB = DE, তেন্তে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ DEF ৰ চৰ্ত হ'ব। 7 নম্বৰত কৈছে যদি তোমালোকৰ A কোণ আৰু D কোণ সমান হয়, A কোণ আৰু D কোণ সমান, বি কোণ আৰু ই কোণ সমান, এইটো কোণ আৰু এইটো কোণ সমান বুলি কৈছে, আৰু AB আৰু DE সমান, তোমালোকৰ মানে AB আৰু তোমালোকৰ কি হ'ব DE, এইটো কোণ সমান যদি হয়, ত্ৰিভুজ ABC আৰু DEF ৰ চৰ্ত কি হ'ব তোমালোকৰ? ইয়াতে চোৱা, চৰ্তটো প্ৰথমতে কি কৈছিল? A কোণ আৰু D কোণ সমান, মানে তোমালোকে A পালা। তাৰপিছত তোমালোকৰ কৈছে AB আৰু DE সমান, মানে S পালা, আৰু কি কৈছে? বি কোণ আৰু ই কোণ সমান, মানে আৰু ইয়াতে এটা A পালা, নহ'লে কি হ'ব? ASA। এই বিধিমতে তোমালোকৰ এইটো কি হ'ব? সৰ্বসম হ'ব। কোনটো অপশ্যন আছে তোমালোকৰ? চি অপশ্যন, ASA। 8 নম্বৰত কৈছে ত্ৰিভুজ ABC আৰু PQR ৰ AB = PQ, BC = QR আৰু AC = PR হ'লে ত্ৰিভুজ দুটা সৰ্বাংগসমূহ হোৱাৰ চৰ্ত হ'ব। কি কৈছে? ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ AB সমান PQ, AB কাৰ সমান? PQ ৰ সমান, আৰু কৈছে তোমালোকৰ BC QR ৰ সমান, BC টো QR ৰ সমান, আৰু কি কৈছে তোমালোকৰ AC PR ৰ সমান, AC যদি PR ৰ সমান হয়, ত্ৰিভুজ দুটা সৰ্বাংগসমূহ হোৱাৰ চৰ্ত। ইয়াতে চোৱা, বাহু গোটেইকেইটা, এইটো বাহু, এইটো বাহু, এইটো বাহু, তোমালোকৰ কি হ'ব? নহ'লে ট্ৰিপুল এছ বিধিমতে তোমালোকৰ এইটো কি হ'ব? সৰ্বসম হ'ব, তোমালোকৰ বি অপশ্যন শুদ্ধ এইটো। 9 নম্বৰত তোমালোকৰ সৰ্বাংগ সমতাৰ চিহ্নটো দিছে, তোমালোকৰ এইটো বি অপশ্যন শুদ্ধ হ'ব, এইটো আৰু চাবলগীয়া নাই। লাষ্টৰ অংকটো 10 নম্বৰত কৈছে সৰ্বাংগসম ত্ৰিভুজবোৰত থাকিব সমান অনুৰূপ বাহু, থাকিব পাৰে, সমান অনুৰূপ কোণ, এইটো থাকিব পাৰে, একে আকৃতি আৰু একে আকাৰ, এইটো থাকিব পাৰে। ডি নম্বৰত কৈছে এই সকলোবোৰ, তোমালোকৰ ডি অপশ্যন কাৰেক্ট হৈ যাব, এই গোটেইবিলাক থাকিব, যিকেইটা তোমালোকৰ ইয়াতে মানে ষ্টেটমেণ্ট দিছে, গোটেইকেইটাৰ ভিতৰত গোটেইকেইটা থাকিব, গতিকে তোমালোকৰ ডি অপশ্যন শুদ্ধ হৈ যাব।
R5 তোমালোকৰ আজি কমপ্লিট হ'ল। নেক্সট ভিডিঅ'ত মই তোমালোকৰ যিটো ৰিয়েল নাম্বাৰ আছে বাস্তৱ সংখ্যা আৰম্ভ কৰিম।